नमस्कार गुड मर्निंग आको आहिलो भिडिओলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক আমি কি ক'ত যাওঁ কি কৰোঁ এইটো গুৱাহাটী ইমান জাম গাড়ীয়ে গাড়ী ৰাতিপুৱা অফিচ টাইম এতিয়া অফিচ টাইমৰ কাৰণে গাড়ীটো বেছি এতিয়া এতিয়া যাই আছোঁ অফিচত যাই আছোঁ ৰাতিপুৱা এইটো অফিচ টাইম আৰু স্কুল টাইমটো সেইকাৰণে জামটো বেছি হয় আমি ৰাতি হোটেলত আছিলোঁ হোটেলৰ পৰা এতিয়া আৰু ওলালোঁ আমি এতিয়া আছোঁ আমি 108 অফিচৰ ভিতৰত বেছি কথা ক'ব আৰু এইখন 108 অফিচ হয় আপোনালোকে চাব 108 অফিচ হয় 108 অফিচ এইটো ইয়াৰৰ ৰুম আমি ইয়াতে লালনগাঁও হোটেলত ভাত খালোঁ ভাত খাই এতিয়া তামোলৰ দোকানত আহিছোঁ তামোল খালোঁ এতিয়া ডিটেন চাৰ্জে ঘৰত যাম ভাবছোঁ বাছেদি যাম না 108 দি যাম পুলিচৰ গাড়ী যাই আছে চাইলেণ্ট মাৰি ইপিনে আপোনালোকে চাওক খালোঁই ইমান ধুনীয়া ইমান ভাল লাগছে আৰু আছে অলপ দেখাৰ নিচিনা সেইটো আৰু ধুনীয়া ইয়াত ইমান ধুনীয়া ধুনীয়া চিনাৰী হয় সেইটো চাওক আপোনালোকে ইমান ধুনীয়া ফুলৰ গাছ লাগিছে ইমান ধুনীয়া ধুনীয়া ফুলৰ গছ সেইটো আৰু ভাল লাগিল আৰু ওপৰত উঠিলে আৰু ভাল লাগিলে ওপৰত নুঠাৰ কাৰণে অলপ কি হৈ আছে ইমান ধুনীয়া লাগছে প্ৰথমবাৰ আহিছোঁ তো ধুনীয়া লাগছে এতিয়া যাই আছোঁ বাহিৰৰ পিনে যাই আছোঁ তাৰ পৰা ওলালোঁ এইটো কাক জালুকবাৰীত আহিলোঁ আকৌ এইটো হয় জালুকবাৰী জালুকবাৰী হয়
পাইলট এই তাতে আছে। এইটো মেডিচিন ল'লে আয়ুৰ্বেদিক মেডিচিন হয় এইবিলাক। এইটো হেমেন নাথ হা, এই বাইদেউৰ ইয়াত থাকে, প্ৰমিলা বাইদেউৰ ইয়াত। এইবিলাক সব মেডিচিন হয়, গোটেই মাখা মেডিচিন। ইয়াতো আছে, বহুত মেডিচিন আছে। যিকোনো এভৰিথিং বেমাৰ, যিকোনো বেমাৰৰ মেডিচিন ইয়াত পাব। ফেক ৱাছো আছে, ফেক ৱাছৰ মেডিচিন আছে, ফেক ৱাছ। ইমান ধুনীয়া ধুনীয়া মেডিচিন। কোনটো মেডিচিন কি কি কামত লাগে? এইটো নিউট্ৰিলাইভ হয়, হয়, আৰু এইটো স্পিৰিলাইভল হয়। হয়, এইটো ব্ৰেইনটোৰ ভাল কাম কৰে, হয়, এইটো হেল্থৰ ভাল কাম কৰে। হয়। কি আৰু আপোনাৰ ইয়াত বোলে 95 বুলি মেডিচিন আছে, আপোনালোকে অলপ দেখাব পাৰিব নেকি এইটো কি কি কামৰ কাৰণে? টুথপেষ্ট হয়, বহুত ভাল। দাঁতৰ মানে পু জ্বলা, দাঁত জ্বলা, দাঁতৰ বিষ গোটেইখিনি এইটো মেডিচিনতে ভাল কাম কৰে। আৰু আমাৰ চবচে আমাৰ কোম্পানী এইটো আটাইতকৈ দামী মেডিচিন হয়, এইটোৱে চবচে দামী হয়। হয়, এইটো ইয়াৰ দাম আছে 3700 টকা। ইয়াত কমপ্লিট মানুহক শৰীৰৰ যিমান বডিটো আছে গোটেই বডিটো মানে ছাৰ্ভিচিং কৰাৰ নিচিনা কৰি এটা ভাল কাম কৰে। ইয়াৰ দামো আছে 3700 টকা, আৰু ৰিজাল্টো বহুত ভাল। এইটো নাৰ্ভৰ, তাৰপিছত আমি পেৰালাইজক এইবিলাক আমি ট্ৰিটমেণ্ট কৰাতে এইটো মেডিচিন দিয়ে হয়। এইটো এটা বহুত ভাল মেডিচিন হয়। আৰু স্পিৰিনা গ'ল্ডটো এইটো কি কাম কৰে? এইটো একচুৱেলি আমাৰ বনাইছে সাগৰৰ তলিত যিটো খেলাই আছে, সেই খেলাইৰ পৰা এইটো বনাইছে। এইটো মানে প্ৰেছাৰৰো কণ্ট্ৰল কৰে, প্লাছ চকু ব্ৰেইনৰ এইবিলাক কাম কৰে। বহুত ইয়াৰ ৰিজাল্টটো বহুত ভাল। আৰু এইটো আমাৰ ইমান এটা ভাল ৰেপুটেড মেডিচিন হয়, ইয়াত আয়ুটো অলপ লম্বা কৰে। আৰু আপোনালোকে এই নিটু লেবটো লৈছে, এইটো কি কাম? এই নিউট্ৰিলাইভটোতো বহুত আমাৰ বডিৰ ইউনিট যিটো আছে সেইটো কমপ্লিট ঠিক ৰাখে, বডিটোৰ যিটো ছিষ্টেমটো ঠিক ৰাখে। আৰু লগতে হাইটো অলপ ঠিক কাম কৰে, চকুৰ কাম কৰে। লগতে যিবিলাকৰ কিছুমান অংগ যিমানখিনি বাঢ়িব লাগিছিল নাবাঢ়ে, এইখিনি ঠিক কৰে। ঠিক আছে, থেংক ইউ ছাৰ।